সকলোকে মোৰ নতুন এটা ব্লগ ভিডিঅ'লৈ স্বাগত জনাইছোঁ। প্ৰথমতে সকলোকে আগতীয়াকৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনাৰ লগতে আপোনাৰ পৰিয়ালকো ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো আজি মই মেজি ঘৰ বনাম, মানে মেজি কালি ৰাতিপুৱা বনাই আছোঁ, ৰাতিৰ কাৰণে মই দেখুওৱা নাই। তো আজি এতিয়া বনাম, কালি বিহু হয়। বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লেটছ গো ষ্টাৰ্ট। পথাৰ হয়, তো এয়া আগত মেজি বনাই আছে, মোৰ খুৰাই হয় মানে ঘৰৰে পিনে। তো এয়া চাব পাৰে, আৰু সৰু সৰু পোৱালিকেইটা কিমান একদম ৰাতিৰ এটা কালি শ্বৰ্ট ভিডিঅ' আছে, দেখাম বাৰু এইটো ভিডিঅ'তে। তো বলক মেজি বনাওঁ, কালি আজিৰ দিনটোৰ ভিতৰতে কমপ্লিট কৰিব লাগিব। বহুত ডাঙৰ হৈছে, প্ৰায় 20 ফুটমান হ'ব। তো বলক মানে বিহু গছ কাৰণে মানে এইবিলাক আনিব যাওঁ, ধানৰ এইবিলাক মুঠাবিলাক। তো বলক যাওঁ, ইয়াতে আছে আমাৰ ঘৰৰ ওচৰত মানে পিছফালে ৰাখি দিছোঁ। তো বলক সেইবিলাক লৈ কেনে মালা বনাই দিব লাগিব, মানে একদম দেখাই আছোঁ কেনেকুৱা কৰিব লাগে। মানে মালা নহয়, এইবিলাক লৈ যাম, এইবিলাক দি বনাব লাগিব বিহু গছ। বলক সেইবিলাক লৈ যাওঁ তাত, এইবিলাক লৈ লৈছোঁ এয়া চাক। তো বনাম, বলক মালা কেনেকৈ বনাই দেখাই আছোঁ। তো মালা মই বনাই একদম লগাব লাগিব, ওপৰৰ পৰা বহুত কাম বাকী আছে এতিয়াও। তো চাই থাকক। পরাণরা কোলে কামনা পাহৰাই হিয়াৰ বেদনা ফুৰেৰে সিক্ত কৰা না ৰিক্ত। সৰু পোৱালিকেইটা বিহু মেজি ঘৰ বনাইছে, এয়া কিমান ধুনীয়া হৈছে মেজি ঘৰটো। এয়া সৰু পোৱালিকেইটাই বনাইছে, এয়া ইমান সৰু সৰু পোৱালিকেইটাই বনাইছে এইবিলাক। এয়া চাক একদম ইমান, এয়া কিমান ধুনীয়া হৈছে। এয়া চাক ইমান ডাঙৰ মানুহ এই ভিতৰত সোমাই গৈছে। আমিও দুইজন খুৱাব পাৰিম চাগে। পাৰিছোঁ দেখোন, এয়া একদম মজা আছে ন। আৰু চাক কিমান ধুনীয়া। অলপ মানে আধা কমপ্লিট হৈছে, আধা বাকী আছে। মানে বহুত ফ্ৰী লাগেতো, নাই অলপ লগাই আছে। সেয়া চাক আগত আধা কমপ্লিট হৈছে, আৰু এইটো ডাঙৰ মেজি, এইটো সৰু মেজি, সৰু পোৱালি হাতে বনাইছে। চাক হৃদয়ৰে হাসনা। তো গাইছ আমাৰ মেজি বনোৱা হৈ গ'ল। তো দেখাই আছোঁ আপোনালোকক, মানে ফাইনেলি কমপ্লিট হ'ল। আৰু মেজি বহুত কষ্টৰ ফলত আজি ফাইনেলি কমপ্লিট কৰিলোঁ মেজি বনোৱা কাম। তো বলক দেখাই আছোঁ। এইবাৰ বেছি ডাঙৰ হোৱা নাই। 2020 চনত 20টা মেজি বনাইছিলোঁ, কিন্তু মোৰ তাত মোবাইল নাছিলে কাৰণে দেখাব পৰা নাই আপোনালোকক। দেখাম এই চাকাগত মেজি ইমান ধুনীয়া হৈছে, বহুত ধুনীয়া হৈছে। আৰু এই চাগে সৰু মৰু মেজি, আৰু সেইপিনে আছে চাগে, দেখাম। দহটা মেজি মেজি তো গাইজ এইটো ভিডিঅ'ত ইমানখিনি। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। চেনেলটো যদি নতুন আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তাৰ পাৰ্ট 2 ভিডিঅ'ৰ লিংক ডিছক্ৰিপশ্যনত থাকিব।